লখিমপুৰৰ বগী নদীৰ এটিএম প্ৰবঞ্চকৰ অতপালি। নমস্কাৰ, আপোনালোকে চাই আছে এন ই ক্ৰনিকল। আন এক চাঞ্চল্যকৰ ঘটনাৰ খবৰৰ সৈতে চিত্ৰশালত মই দিল ৰাণা। ৰাইজে হাতে লুটে ধৰি আৰক্ষীক গতালে এটা প্ৰবঞ্চকক। বগী নদীৰ দৈনিক বজাৰত থকা SBIৰ এটিএমৰ পৰা এগৰাকী মহিলাক প্ৰবঞ্চনা কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰিল প্ৰবঞ্চকজন। যোৱাকালি মংগলবৰীয়া বজাৰত মানুহৰ সমাগমৰ সুযোগ লৈ এটিএমত টকা উলিয়াব নজনা তাৰিয়নীৰ এগৰাকী মহিলাক টকা উলিয়াই দিয়াৰ চলেৰে কৌশলেৰে এটিএম সলনি কৰি পলায়ন কৰে প্ৰবঞ্চকজনে। কিন্তু ভুক্তভোগী মহিলাগৰাকীৰ তৎপৰতাত তথা অন্য দুজন যুৱকৰ সহযোগত বজাৰত লুকাই ফুৰি থকা এটিএম প্ৰবঞ্চকক হাতে লুটে ধৰি ভালকৈ উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। বৰ্তমান বগীনদী আৰক্ষীৰ জিম্মাত থকা প্ৰবঞ্চকজন বিহপুৰীয়াৰ গোহাঁই চুকৰ বিপুল বৰাৰ পুত্ৰ প্ৰাঞ্জল বৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও এই এটিএম প্ৰবঞ্চকজনে অন্য 4জনৰ এটিএম প্ৰবঞ্চনাৰে সলনি কৰি 1.5 লক্ষাধিক টকা সৰকাই নিয়াৰ অভিযোগ আছে। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ প্ৰতিবেদন। আনি তেতিয়া আপুনি নিজৰ এটিএমটো পালে নাই? পালো। তাৰপৰা তেতিয়া নাতে নামৰ এই কিবা হেৰিখন মই তাক ঘূৰাই দিলোঁ। মোৰ এটিএমখন পালোঁ। সি কি কৈছে আপুনি সোধোতে? কেনেকৈ বদলি হ'ল? মই ভুল ক্ৰমে বদলি হ'ল বুলি তেনেকৈ কৈছে। মই আকৌ তাক দেখিছোঁ টাইটেলটো নাতে আছে, সিটো নাতে ল'ৰা নহয় ন, ই অসমীয়া ল'ৰা এটা হয়। তাৰপৰা মই ভাবিলোঁ সি মানে চোৰে হয় চাগে, মই তেনেকৈ বুলি ভাবিলোঁ মানে মনতে। ভাবি আপোনাৰ থানালৈ আহিলে? থানালৈ লৈ আহিলোঁ। এই ল'ৰাকেইজনক লগ হৈ পেলাই ইহঁত দুয়োটাই টানি লৈ আনিলে। তাৰপৰা মোকো বাইদেউ আপুনিও আহক বুলি মই গুচি আহিলোঁ। কোনটো হেৰিত আছিলে এটিএমত? ষ্টেট বেংকৰ। ষ্টেট বেংকৰ। কওকচোন, আপোনাৰ নামটো প্ৰথমে কওকচোন। মোৰ নাম শ্ৰীমতী সীতা পেগু। কোন ঘৰ ক'ত? তাৰিয়নী জেংৰা। তাৰিয়নী। আচ্ছা, এটিএমত কি ঘটনা ঘটিলে আপোনাৰ আজি? এটিএমত মই ভালকৈ মানে এটিএমখন ইউজ কৰিব নাজানো, মানে পাহৰি যাওঁ। সেইকাৰণে মই ক'লোঁ ভাইটি মই নিজে মাৰিম, তাৰপৰা তুমি অলপ কৈ দিবাচোন দেই বুলি মই তেনেকৈ বুলি ক'লোঁ। তাৰপৰা মই সোমোৱাই দিলোঁ এটিএমখন। তাৰপৰা মাৰিলোঁ। তাৰপৰা সি ছেকেণ্ড নম্বৰটো মানে মই মাৰোঁতে মানে সি জুমি চাই আছে। তাৰপৰা জুমি চোৱাত পইচা নোলালে এটিএমৰ পৰা। কিবা মানে অলপ মই গেপছ হৈ পেলাই মাৰিলোঁ, তেতিয়া মানে পইচা নোলালে। আকৌ মানে মই মাৰি দিছোঁ বুলি কৈ পেলাই সি এটিএমখন সোমোৱাই দিলে। তাৰপৰা সোমোৱালে তেতিয়াও মানে নোলালে পইচাটো। তাৰপৰা সি মানে কি কৰিলে নাজানো আৰু এটিএমখন মানে কেতিয়া চেঞ্জ কৰিলে মই গমেই নাপালোঁ, মানে বেলেগ এখন এটিএম। তাৰপৰা মাৰি আছোঁ, তাৰপৰা পইচা ওলোৱা নাই নহয়। তেতিয়া এই আকৌ বেলেগ আৰু এটা এটিএম আছে নহয়, তাত ল'ৰা দুজন মানে ক'লে বাইদেউ আপুনি এটিএমখন চেক কৰি চাওকচোন আপোনাৰ হয়নে নহয় বুলি। তাৰপৰা মই তেতিয়া চালোঁ কিবা নাতে লিখা আছে এটিএমখনত, নামটো মই পাহৰিছোঁ। তাৰপৰা নাতে লিখা আছে। তেতিয়া মানে মই লগতে ল'ৰা দুটাক লৈ পেলাই গ'লোঁ আৰু অলপ বিচাৰি চাওকচোন বুলি। ল'ৰা তাৰ পৰা আঁতৰি গৈছিলে নেকি? আঁতৰিয়ে গ'ল আৰু লগতে। তাৰপৰা আঁতৰি গৈ মানে ল'ৰা দুটা পকৰতে দৌৰিলে। তাৰপৰা সিহঁতে বজাৰ ফালে সোমাই গ'ল। বজাৰৰ এই সন্মুখৰ পৰা মানে টানি আনিছেগৈ নহয় ল'ৰাটোক। চিনি পালে সিহঁতে মানে বহুত দেৰি চাই আছে মানে ল'ৰাটো। সেই ল'ৰাকেইটা নোহোৱাত আপুনিতো নাপালে? নাপালোঁ, মই নাপালোঁ। মইনো ক'ত বিচাৰি ফুৰিলোঁ।